হেল্ল' দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগাৰ বেদান্ত ব'লক আজি আমাৰ অসমীয়া বাপতিসাহোন বিহু কাতি বিহু উদযাপন কৰিছোঁ আমাৰ ঘৰত ব'লকচোন কেনেকৈ ধৰণে উদযাপন কৰিছোঁ চাই লওঁ আৰু বৰ্তমান এয়া আমাৰ ৰাতি হৈছে মায়ে সিফালে গৈ বন্তি জ্বলাইছেগৈ বাৰু আৰু এইফালে মানে আমাৰ কলপুলি চলপুলি দি এইটো এটা তুলসী ভেটি বনাই থৈছে আপোনালোকে চাব পাৰিছে এয়া বন্তি চন্তি জ্বলাবলৈ ফিট ফাট কৰি থৈছে আৰু এইজোপা হৈছে আমি যিজোপা তলত আমি আজি প্ৰাৰ্থনা গাই বন্তি চন্তি জ্বলাই প্ৰাৰ্থনা গাম তো দোস্ত আপোনালোকলৈও মোৰ ফালৰ পৰা একদম কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক ভালে থাকক সুখেৰে থাকক আপোনালোকৰ জীৱনটো যেন আজিৰ চাকিৰ পোহৰ দৰে জিলিকি উঠে তাৰে কামনা কৰিলোঁ। ঘৰৰ ওচৰৰ বাকীখিনি মানুহে চাকি বন্তি জ্বলাইছে ধৰিব পাৰিছে নিশ্চয়। দোস্ত বিহু বুলি এটা মাল খালোঁ চাহৰ লগত বস্তু এটা খালোঁ মানে এইটো কুকাৰত বনাইছে হেনো এনেকৈ দি থৈছে এই বস্তুটো আমাৰ মায়ে ঘৰতে বনাইছে আৰু কুকাৰত দোস্ত আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকক আকৌ পুনৰ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ।